বন্ধুসকল আমি এতিয়া অৱতৰত আমি পিকনিকত যাবলৈ ওলাইছোঁ ভৈৰৱকুণ্ডলৈ যাম আমাৰ গাড়ীখন আপোনালোকে দেখিছে এইখন গাড়ী আমি এইখন গাড়ীত যাম আমাৰ লগত আৰু বহুতো বন্ধু আছে লগ বন্ধু আছে গাড়ীৰ ভিতৰত দেখাইছোঁ মোটামুটি আমি 13জনমান ফেমিলি মানে যাম আমি মানুহখিনি আছে যাত্ৰা আৰম্ভ কৰিলোঁ আমি পৰ্যায়ক্ৰমে আপোনালোকক দেখুৱাই থাকিম আমি এয়া আৰম্ভ কৰিলোঁ ভৈৰৱকুণ্ডলৈ আমি 3 ঘণ্টাৰ মূৰত আহি পেলাই আমি ভৈৰৱকুণ্ড পালোঁ গাড়ীৰ পৰা আমাৰ মানুহবোৰে নুমি আছে খানাৰ প্লেচটো আমি ঠিক কৰিম ইয়াতে ধুনীয়া গছ গছনি আছে ছায়াও আছে ইয়াতে প্লেচটো ভাল হ'ব ক'ৰ পৰা আহিলা ক'ত ঘৰ তোমাৰ কোৱাচোন গুৱাহাটীৰ পৰা গুৱাহাটী কোনখিনিত তোমাৰ ঘৰ শিঙিমাৰী গাঁৱৰ নাম শিঙিমাৰী ন অঁ তুমি কোন ক্লাছ পাইছা 7 দিয়া বঢ়িয়া এই ভিডিঅ'টো অনলি ফৰ এনজয়মেণ্টৰ কাৰণে বনোৱা হৈছে যিহেতু আমি পিকনিকলৈ আহিছোঁ আপোনালোকে নিশ্চয় এতিয়া নদী এইখন পাহাৰ আপোনালোকে দেখিছে এইখন পাহাৰ একচুৱেলি এই ভৈৰৱকুণ্ডত ধুনীয়া ঠাই খানা খোৱা ঠাই গছ গছনিও আছে অলৰেডি আমাৰ গোটেইখিনি মানুহ ইয়াতে নুমিছে আমি এতিয়া মানে যোগাৰ কৰিম খানাটো ইয়াতে আমি খাম আদা কি কৰি আছে মানে কোনখিনি ইয়াৰ পৰা কিমান দূৰ এই ইয়াৰ পৰা আমাৰ 1 কিলোমিটাৰ নহয় বহুত মানুহ আহে নেকি ইয়াতে বহুত মানুহ আমি সকলো গা চা ধুই ল'লোঁ এতিয়া আমাৰ খানাৰ মুহূৰ্তত ইমান ধুনীয়া মনোমোহা ঠাই হ'ল আমি এতিয়া ঘৰলৈ যাম সন্ধিয়াও হ'ল আমি বিভিন্ন ঠাইত চালোঁ বন্ধুসকল আপোনালোকে যদি পিকনিক খাবলৈ আহে আপোনালোকে ইয়ালৈ আহিব ভৈৰৱকুণ্ড ঠাইটো খুব অতি ধুনীয়া আৰু প্লেচটো ধুনীয়া মানে গছ গছনি আছে ইয়াতে দোকান পোহৰো আছে যি লাগে আপোনালোকে পাব ঘৰলৈ ৰাওনা দিম এয়া ভৈৰৱকুণ্ড ৰক হিল ভেলী ৰিজৰ্ট ইয়াতে ছুইমিং পুলো আছে আৰু ইয়াতে ল'ৰা ছোৱালী আগলৈ মানে খেলিব পৰা ঠাই প্লেচো আছে ইয়াৰ কাৰণে বাই নেক্সট ভিডিঅ'লৈ সকলোকে শুভেচ্ছা থাকিল ধন্যবাদ